খাদ্য কিদৰে গ্ৰহণ কৰা উচিত। কথাতে কয়, যেনেকুৱা আহাৰ তেনেকুৱা ব্যৱহাৰ। মহামানৱসকলে এষাৰ কথা কয়, পশু পক্ষীসকলে সিহঁতৰ খাদ্য গ্ৰহণ কৰোঁতে সদায় প্ৰথমে মূৰ তললৈ কৰি সৃষ্টিকৰ্তাক সেৱা জনায় আৰু ধন্যবাদ দিহে আহাৰ গ্ৰহণ কৰে। কিন্তু পৃথিৱীত জীৱশ্ৰেষ্ঠ বুলি এবিধ মানৱ জাতিটোৱে আছে, যিয়ে খাদ্য গ্ৰহণ কৰাৰ সময়ত খাদ্য দিওঁতাজনক অৰ্থাৎ ভগৱানক ধন্যবাদ নিদিয়াকৈয়ে খাদ্য গ্ৰহণ কৰে। সেয়েহে বন্ধু বান্ধৱসকল, খোৱাৰ আগতে প্ৰথমে 1 মিনিট ভগৱানৰ ওচৰত মৌনতাৰে সেৱা জনাই খাদ্য গ্ৰহণ কৰা উচিত। খোৱাৰ পাতৰ আগত বহি প্ৰকৃতিৰ 5 তত্ত্বক ধন্যবাদ দিব লাগে। এই সৃষ্টিকৰ্তাক ধন্যবাদ দিব লাগে। কথাতে কয়, প্ৰতিটো খুঁটকণত খাওঁতাজনৰ নাম লিখা থাকে। গতিকে কোনেনো জানে কাৰ বাবে আজিৰ খোৱা অন্নমুঠিয়েই চাগে এই জনমৰ শেষ অন্নমুঠি হ'ব পাৰে বুলি। সেয়েহে খোৱা বস্তুক অপমান বা অৱহেলা কৰিব নেলাগে। আপোনাৰ ঘৰত পেলনীয়া খাদ্যখিনিও হয়তো কাৰোবাৰ 2টা পেটৰ ভোক পলুৱাব পাৰে। সেয়েহে খাদ্য পেলাই নিদি চৰাই চিৰিকটিৰ বাবে, পোহনীয়া কুকুৰৰ বাবে নাইবা ৰাস্তাৰ ভিক্ষাৰীৰ বাবে আগবঢ়াই দিয়ক। নিমখ, চেনি, ময়দা যিমান পাৰে কমকৈ খাওক। ক'লা নিমখ আৰু লোকেল গুড়ৰ ব্যৱহাৰ কৰক। ভাত খোৱা আধা ঘণ্টাৰ আগতে কুহুমীয়া গৰম পানী 2 গিলাচমান খাওক। ভাত খাওঁতে পানী নেখাব, নাইবা ভাত খাই আধা ঘণ্টাৰ পিছতহে পানী গ্ৰহণ কৰিব। খোৱাৰ আগতে প্ৰায় 2 মিনিটমান সময় ঈশ্বৰক ধন্যবাদ দিয়ক। তাৰ পাছত লাহে লাহে খাওক। ভাতখিনি চোবাই চোবাই শেষ হোৱালৈকে চোবাই থাকক আৰু লাহেকৈ গিলক। ভাত খাওঁতে বেছি কথা নক'ব। যিটো পাইছে তাকে সন্তুষ্টি হৈ খাওক। পানী সদায় বহি লৈ খাওক। থিয় হৈ পানী খোৱাটো বহুত বেয়া অভ্যাস, হাৰ্টত ধৰিব পাৰে। ৰাতি শোৱাৰ আধা ঘণ্টা আগতে 2 গিলাচ গৰম পানী খালে হাৰ্টৰ বাবে একো চিন্তা বা ভয়ৰ কথা নাথাকে। মানৱ শৰীৰটো এটা মন্দিৰৰ দৰে। যিদৰে মন্দিৰৰ ভিতৰলৈ গেলা আৱৰ্জনা আদি সুমুৱাব নিদিয়ে, ঠিক সেইদৰে আপোনাৰ শৰীৰৰূপী মন্দিৰটো ভিতৰতনো কিয় আৱৰ্জনা সোমাবলৈ দিব। গতিকে মাদক দ্ৰব্য বা ৰাগিয়াল বস্তুবোৰক ত্যাগ কৰক। তেনে আহাৰ গ্ৰহণ কৰা ব্যক্তিসকল কেনেকুৱা ব্যৱহাৰ হ'ব পাৰে আপুনি ভাবি চাওক। এটা কথা মনত ৰাখিব, বাঘে সদায় মাংস খায় আৰু হাতীয়ে সদায় কল পচলা খায়। এই দুজনৰ মাজত
কোনটো বেছি মহান সেইটো আপুনি নিশ্চয় জানে। ধন্যবাদ।